নমস্কাৰ বন্ধুসকল, আপোনালোকক আছামিজ এডুকেশ্যন চেনেলটোলৈ ধন্যবাদ। আহকচোন আজি আমি অসম টেট 2019 গণিত বিষয়ৰ এটি উল্লেখযোগ্য পাঠ ঐকিক নিয়মেৰে কিদৰে লাভ লোকচান নিৰ্ণয় কৰা হয় সেই বিষয়ে আলোচনা কৰোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই প্ৰথম কুৱেশ্যন হৈছে ফুটবল এটি 6,600 টকা দেই, এইটো 600 টকাত কিনি 5% লোকচানত বিক্ৰী হ'ল, তেন্তে বিক্ৰী দাম কিমান আছিলে? এতিয়া অপশ্যন দিছে এ 570, বি দিছে 660, চি দিছে 560 আৰু ডি দিছে 500 টকা। এইকেইটা অপশ্যন আমাক দি থৈ দিছে, কিন্তু আমি এইটো কৰি চাবই লাগিব। অংকটো নকৰাকৈ কেতিয়াও ইমান সহজ নহয়। আহকচোন। উত্তৰ, ফুটবলটোৰ কিনা দাম দিয়া আছে 600 টকা আৰু দিয়া আছে যে 100 টকাত লোকচান হয় 5 টকা। এতেকে 1 টকাত লোকচান হয়, এইটো সকলোৱে জানে, 5/100। এতেকে 600 টকাত লোকচান হ'ব 5/100 ইনটু 600 সমান 30 টকা। এইটো কাটাকাটিটো আপোনালোকে কৰি চাব। আমি জানো যে বিক্ৰী দাম সমান কিনা দাম বিয়োগ লোকচান। কিনা দামৰ পৰা যদি লোকচানটো বিয়োগ কৰা যায় তেতিয়া আমি বিক্ৰী দামটো পাম। আৰু কিনা দাম আছিলে 600 আৰু লোকচান আছিল 30 ৰুপিজ, গতিকে বিক্ৰী দাম হ'ব 570 টকা। উত্তৰ 570। বুজি পালে চাগে? নেক্সট, এজন মানুহে 40 টকাত বস্তু এটা বিক্ৰী কৰি 15 টকা লাভ কৰিলে। মানুহজনৰ শতকৰা লাভ কিমান? আহকচোন আৰম্ভ কৰোঁ। উত্তৰ, 40 টকাত লাভ হয় 15 টকা। এতেকে 1 টকাত লাভ হয় 15/40। এতেকে 100 টকাত লাভ হ'ব 15/40 ইনটু 100 সমান 37.5 টকা। এতেকে শতকৰা লাভ 100 টকাত মানে লাভ হ'ব 37.5 টকা। গতিকে ভালেই লাভ, আৰু 100 টকা 37.5 টকা লাভ হৈছে। নেক্সট কুৱেশ্যন, ছাতি এটা 550 কিনি আনি 630 বিক্ৰী কৰা হ'ল, কিমান লাভ বা লোকচান হ'ল? এনচাৰ, প্ৰশ্নমতে দিয়া আছে ছাতিটোৰ কিনা দাম আছিলে 550 ৰুপিজ আৰু বিক্ৰী দাম হৈছে 660 ৰুপিজ। এতিয়া লাভ সমান বিক্ৰী দাম বিয়োগ কিনা দাম। গতিকে আমাৰ বিক্ৰী দাম আছে 660 আৰু কিনা দাম আছে 550। গতিকে 660ৰ পৰা 550টো যদি আমি বিয়োগ কৰি দিয়া যায় তেন্তে ছাতিটোৰ লাভ হ'ব 110 টকা। গতিকে আমাৰ লাভেই হ'ব, লাভ হ'ল 110 টকা। নেক্সট কুৱেশ্যন, 5% লোকচানত 600 টকাত কিনা বস্তু এটাৰ বিক্ৰী দৰ কিমান হ'ব? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এনচাৰ, 100 টকাত লোকচান হয় 5 টকা, 1 টকাত লোকচান হয় 5/100। এতেকে 600 টকাত লোকচান হ'ব 5/100 ইনটু 600 সমান 30। গমটো পাইছে আপোনালোকে? নিশ্চয় এইখিনি বুজি পাইছে। এতিয়া বিক্ৰী দাম সমান কিনা দাম বিয়োগ লোকচান, কাৰণ আমাৰ লোকচান হৈছে বস্তুটো, কিনা দামৰ পৰা লোকচানটো বিক্ৰী কৰিলে বিক্ৰী দাম পাম। এইটো কিনা দাম বিয়োগ লোকচান, 600 মাইনাছ 30 সমান 570 টকা। গতিকে আপোনালোকে বুজি পালে। এতিয়া কেনে পালে জনাব। যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এনেকৈ আমি সদায় আপোনালোকৰ মাজলৈ ভিডিঅ' দি থাকিম। কাইণ্ডলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। আপোনালোকে ভালদৰে পঢ়া শুনা কৰক। বেষ্ট অফ লাক ফৰ ইয়ৰ টেট এক্সামিনেশ্যন। ধন্যবাদ।